ৰাম ইমান টাৱত শুইছে কেইটা বজা জানো নাই এতিয়া গলো বহুত দেৰি হ'ল আগলো গলো গুলো উঠা গুড মৰ্নিং গুড মৰ্নিং হাই কৈ দিয়া গুড মৰ্নিং এভৰিৱান ৰাতিপুৱাৰ আগত উঠোৱাৰ ভিডিঅ'টো দেখালোঁ তাৰপিছত ইমানেই কিবা কিবি কাম আছিলে যে মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু আজি মই খানাটো অলপ ভালেই বনাইছিলোঁ মানে ঘৰুৱা খাৰ বনাইছিলোঁ ৰেচিপিটো দিব পাৰিলোঁহেঁতেন আৰু নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জা বনাইছিলোঁ ঢেকীয়া শাকৰ ভাজি এইটো মোৰ থাকেই আমাৰ আৰু এইবিলাক শ্বুট কৰিবলৈ টাইম নহ'লে এনিৱে চবেই জানেই চাগে এইখিনি আৰু ভাবিলোঁ গধূলিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ গধূলি নহয় মানে 4:30 5টা বাজিব হ'ল আৰু ৰাগে কৈ আছে যে আজি সি পাস্তা বনাব বোলে চ' পাস্তা বনোৱাৰ ভিডিঅ'টো কিন্তু আজি কৰিম ৰাগে কিবা এটা কৰিলে মোৰ দেখাবলৈ বিৰাট মন যায় তেনেহ'লে ব'লক অলপ পিছত মই ৰাগে কি কৰে দেখাই আছোঁ আৰু আবেলি ইয়াত ৰৈ পেলাই বিৰাট ভাল লাগে সেইখন আমাৰ পিছফালে পথাৰ দেখিছে চাগে সেইখন পিছফালে পথাৰ আছে আৰু ইমান ভাল লাগে নহয় এইটো মস্ত ডাঙৰ এটা ফিচাৰী আছে আৰু তাত বহুত মাছ আছে এইটো এটা ফিচাৰী তাত বহুত মাছ আছে মানে ঘৰৰ পুখুৰী হয় ডাঙৰ খালী আৰু ৰৈ পেলাই বিৰাট ভাল লাগে ক'ভিডৰ সময়ত এনেকুৱা নেচাৰ কেতিয়াবা ভাবোঁ দেই যিবিলাক মানুহ ধৰক বম্বে দিল্লী ইমান ডেভেলপড জেগা এইবিলাকত থাকে ফ্লেটত থাকে তেওঁলোকৰতো বিৰাট ভয় হৈছে ফ্লেটত মানে ইঘৰ সিঘৰ লাগি আৰু এতিয়াতো ক'ভিড এয়াৰবৰ্নো হৈ গৈছে কিন্তু এইটো চিটুৱেশ্যনত এনেকুৱা জেগাবোৰ খুব ভাল লাগে মোৰ কাজিন এজনীয়ে কৈছে সেইদিনাখন তাই বেংগলোৰত থাকে তোক দেখি মোৰ ভিডিঅ'বোৰ দেখিলে হিংসা লাগে ইমান ধুনীয়া ধুনীয়া জেগা ইমান নেচাৰেল সঁচাকৈ এতিয়া বুজি পাইছোঁ নেচাৰেল কিমান আৰু এইটো পিয়'ৰ অক্সিজেন মানে কোনো পলিউশ্যন নাই ইমান ধুনীয়া আৰু সঁচাকৈ যদি ঘৰতে সোমাই আছোঁ নহয় সোমাই থকা যেন অনুভৱ নহয় খোলা অ'পেন বাকী নিজকে ব্যস্ত ৰাখোঁ আৰু আমনি যদি লাগে নহয় ইয়াতে চকীখনলৈ বহি দিলেই মনটো ভাল লাগি যায় আৰু একো নালাগে ফ্ৰেছ একদম বইল কৰি থৈ দিছে প্ৰেছাৰ কুকাৰত আৰু পাস্তাটো মই মেক্ৰণিটো একচুৱেলি কুকাৰতে দি দিওঁ কাৰণ বহুত টাইম লাগে কেৰাহীত বইল হ'বলৈ আৰু পাস্তা বনাবলৈ লাগিব এটা পিঁয়াজ আৰু আদা বিলাহী লাগিব বিলাহীটো ডাঙৰ আছিলে কাৰণে আধা নহ'লে এটাই লাগিব তাৰপিছত আজি ৰাগে বনাম মেয়নিজ পাস্তা দেখাই দিয়া চব দেখাই দিয়া এইটো ফান ফুডছৰ ভেজ মেয়নিজটো আনিছোঁ ভেজ মেয়নিজটো দি পেলাই ৰাগে বনাব আৰু এটা আছে আৰু এইটো হৈছে হেৰি চীজ চচ পিজ্জা চচ হয় আচলতে চীজ চচ কিন্তু মই চবতে দিওঁ মানে চাওমিনতো দিলেও টেষ্টটো ধুনীয়া হয় ন বহুত ধুনীয়া চ' লেটছ ষ্টাৰ্ট আপোনালোকে জানে চাগে মই বনাব শিকি গ'লো সেইকাৰণে মই সেই পাস্তাই বনাব লাগিল আৰু আগৰ আজিকালি সেইকাৰণে খুব ভোক লাগি থাকে আৰু বনাব পাই যে সেইকাৰণে ভোকটো এনেই মিছা বনাবলৈ পাই যে মেয়নিজ পাস্তা বনাবলৈ লাগিব মেয়নিজ 3 চামুচ যিটো মোৰ পাস্তাৰ পৰিমাণ সেইটো হিচাপত মই 3 চামুচ মেয়নিজ দিছোঁ আৰু এতিয়া 3 চামুচ টেবুল স্পুনেৰে মেয়নিজ দি পেলাই তাৰ লগত চচ টমেট' কেটচাপ যিটো চচ সেইটো অলপ 1 চামুচমান মিক্স কৰি ল'ম ভালকৈ দেখাবলৈ অকণমান দিগদাৰ হৈছে কাৰণ এটা হাতে কেমেৰাটো ধৰি আছোঁ মই আৰু চচ আৰু মেয়নিজখিনি ভালদৰে মিক্স কৰি ল'ব লাগে মিক্স কৰি দিয়া
এৰা কি কৰিছা? এতিয়া মই বিলাহী আৰু পিঁয়াজখিনি ভাজি আছোঁ। বিলাহী আৰু পিঁয়াজখিনি ভাজি আছে আৰু বিলাহী আৰু পিঁয়াজখিনি অভাৰ কুক নকৰিব, হাফ ফ্ৰাই হ'লেই হৈ যাব। আৰু কেপচিকাম দিব পাৰে ন? পাৰে। কেপচিকাম দিব পাৰে, কিন্তু আমি ৰাগে জ্বলা পাই কাৰণে নিদিওঁ কেপচিকামটো। আৰু আমাৰ ঘৰত কেপচিকাম নাই। পাস্তাখিনি দিব হৈ গ'ল ন? অলমষ্ট হৈ গ'ল। আৰু ৰাগৰ দেউতাকে ফোনত কাৰোবাৰ লগত কথা পাতি আছে, অফিচৰ ফোন চাগে। পাস্তা দিব হৈ গ'ল ন? মোৰ পাচিনা লাগি আছে কেনেহে। পাচিনা? ৰাগৰ বোলে পাচিনা লাগিছে, পাচিনা। আমাৰ পাস্তা আৰু হেৰি পেলাই হৈ গ'ল। এতিয়া বাকী আছে অকণমান মিক্সাৰটো দিয়া। মিক্সাৰটো মেয়নিজ দিবলৈ। ৰাগৰ আকৌ ঠাণ্ডাটো পচিনা আহে বোলে, পচিনা পচিনা হৈ গৈছে নুহি, খানা বনাই পেলাই ঘামি গৈছে একদম পূৰা। আৰু অকণমান টেষ্টৰ কাৰণে আপোনালোকে পাস্তা মছলা দিব পাৰে। মোৰ পাস্তা মছলাটো নাই, সেইকাৰণে দিছোঁ এইটো টেষ্ট মেকাৰ ৰুচি, যিটো চাওমিন নুডলৰ লগত নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। আৰু আপুনি জানে নাই, আমাৰ পাস্তাটো অকণমান চিপকি গৈছে কেৰাহীৰ লগত। চিপকি গৈছে কেৰাহীৰ লগত। আৰু গোটেই মিক্সাৰটো দি দিলোঁ। মই মানে এটা হাতেৰে ভিডিঅ' কৰি আছোঁ কাৰণে চব ভালকৈ দেখাব পৰা নাই। চ' মেয়নিজ তাত কিমান দিলোঁ? 4 চামুচ দিলোঁ ন? লৰাই দিওঁ। 2 চামুচ আৰু টেষ্ট মেকাৰটো দি দিলোঁ। আৰু অকণমান জালুকৰ গুড়ি দিব। মই জালুকৰ গুড়ি নিদিওঁ কাৰণ ৰাগে খাই কাৰণে। আৰু এটা বস্তু থাকি গ'ল, অকণমান কেইটুকুৰামান চপড মানে নহৰু অকণমান চপ কৰি সৰু সৰুকৈ প্ৰথম তেলত দি দিলে ফ্লেভাৰটো বহুত ধুনীয়া আহে, হয়নে? বেলেগ এখন কেৰাহীত কৰিব লাগিব ন? নালাগে, একেবাৰে লাষ্টত এইটো পিজ্জা চচ হয়, অকণমান দি দিছোঁ, অকণমান ফ্লেভাৰৰ কাৰণে। তেতিয়াহ'লে ভাল। আপোনালোকে নীলানৰ পাস্তা মছলাটো কিনিব পাৰে, খুব ভাল হয় পাস্তা মছলা। কেনেকুৱা হৈছে খাই পেলাই মোক কোৱাচোন। মই কৈছোঁ কেনেকুৱা? আল্টিমেট। ট্ৰাই কৰিব পাৰে ৰেচিপিটো? পাৰে? কৈ দিয়া এবাৰ ঘৰত ট্ৰাই কৰিব বুলি। আপুনি ঘৰত ট্ৰাই কৰিব পাৰে, একদম ইজি। খালি বস্তুবোৰ থাকিব লাগে। বস্তুবোৰ থাকিব লাগে। আৰু এইফালে মই বনাইছোঁ চিকেন চাওমিন। আজি বতৰটো যিহেতু ঠাণ্ডা হয়, সেইকাৰণে ভাবিছোঁ অলপ চাও আৰু এইফালে ৰাগে বনালে পাস্তা, তেনেকেই খাওঁ। চাওঁ ৰাতি ভাত নবনাবও পাৰোঁ, হয়তো দিনৰে দাইল চাইল আছেই কিবা কিবি। চ' যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো কিন্তু ক্লিক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজি আমি চাওমিন আৰু পাস্তা খাওঁ। টিল দেন টেক কেয়াৰ, বাই বাই।